ৰাজ্যৰ ৩০,০০০ নিবনুৱাই কোনো বহিৰাগত ইয়াত স্থান নাপায় অসমৰ নিবনুৱাসকলে স্থান লাভ কৰিব আৰু ৰাজ্যবাসীৰ হৈ ৰতন টাটাক ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰখ্যাত উদ্যোগপতিগৰাকীক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰতন টাটাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰি ধন্যবাদ জ্ঞাপন কৰিছে এই বিনিয়োগৰ বাবে অসমৰ উদ্যোগীকৰণত ৰতন টাটাই বৃহৎ সহযোগিতা আগবঢ়াইছে যিহেতু অসমৰ বিনিয়োগৰ বাবে ইতিমধ্যে বৃহৎ প্ৰকল্প ৰূপায়ণ কৰা হৈছে আৰু ২৭,০০০ কোটি টকা টাটা গ্ৰুপে এবাৰ বিনিয়োগ কৰিছে জাগিৰোডত স্থাপন হ'বলৈ গৈ আছে বৃহৎ ছেমিকণ্ডাক্টৰ কেৱল এয়াই নহয় অসমৰ প্ৰতিটো প্ৰান্তত এতিয়া এনেধৰণৰ প্ৰকল্প গঢ় লৈ উঠিব যিহেতু অসমৰ বিনিয়োগৰ ক্ষেত্ৰত বিশেষ অভিলেখী আঁচনি গ্ৰহণ কৰা হৈছে ইতিমধ্যে প্ৰকল্প গ্ৰহণে নিবনুৱাৰ বাবে সংস্থাপনৰ বাট মুকলি কৰিছে স্থাপন কৰা হ'ব টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড আৰু ইয়াত ৩০,০০০ নিবনুৱাই স্থান লাভ কৰিবলৈ গৈ আছে প্ৰতিটো প্ৰান্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইটোৰ পাছত ইটো ডাঙৰ ঘোষণা কৰি গৈছে আৰু এই মুহূৰ্তত এটা ভাল খবৰ জনাই আছো প্ৰতিগৰাকী অসমীয়াৰ বাবে প্ৰতিগৰাকী নিবনুৱাৰ বাবে অসমলৈ ২৭,০০০ কোটি টকা আগবঢ়াইছে ৰতন টাটাই বিনিয়োগ কৰিছে টাটা গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজৰ তৰফৰ পৰা এই বিনিয়োগ আৰু এই বিনিয়োগৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোষ্ট কৰিছে ছ'চিয়েল মিডিয়াত ৰতন টাটাক সাক্ষাৎ কৰাৰ সময়ৰ কিছু আলোকচিত্ৰ বৰ্তমান ছ'চিয়েল মিডিয়াত দি পোষ্ট কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰতন টাটাই মুঠ ২৭,০০০ কোটি টকা আগবঢ়াইছে স্থাপন হ'ব টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড জাগিৰোড কাগজ কলৰ চৌহদত এই প্ৰকল্প স্থাপন হ'বলৈ গৈ আছে নিশ্চিতভাৱে এইটো এটা ভাল খবৰ প্ৰতিগৰাকী অসমীয়াৰ বাবে এই ছেমিকণ্ডাক্টৰ ৰপ্তানি হ'ব আমেৰিকাৰ টেছলা কোম্পানীলৈ আৰু সংস্থাপন হ'ব ৰাজ্যৰ ৩০,০০০ নিবনুৱা ৰাজ্যৰ ৩০,০০০ নিবনুৱাই সংস্থাপন লাভ কৰিব ইয়াত সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু অধিক উদ্যোগীকৰণ হ'ব আৰু অধিক বিকাশ হ'ব আৰু বিকাশৰ বাৰ্তা ইতিমধ্যে দি গৈছে মুখ্যমন্ত্ৰী আৰু জাগিৰোড কাগজ কলৰ চৌহদতে এই প্ৰকল্প স্থাপন হ'বলৈ গৈ আছে